হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। আজি মই আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই এই যে আৰম্ভণিতে কাপোৰযোৰ দেখিলে, এই কাপোৰযোৰ অতি সহজ, খুব কম সময়তে বনাই উলিয়াব পাৰিব। এই কাপোৰটো বনাবলৈ কাৰণে মই ইউজ কৰিছোঁ ৰেয়ন কটনৰ কাপোৰ। এইটো হৈছে কাপোৰটো, এইটো একদম পিয়'ৰ যিটো আকাশী নীলা কয় সেইটো কাপোৰ। ভিডিঅ'ত অকণমান বেলেগ দেখাইছে। তাৰপিছত ইয়াত মই লগাম এই মাল্টি কালাৰৰ ফুলখিনি কাটি পেলাই মই লগাম আপোনালোকৰ কাপোৰযোৰ। তিনেই সহজ, আপোনালোকেও পটককৈ বনাই পাৰিব। এইটো আঠা মই ইউজ কৰোঁ এই ফুলখিনি লগাবলৈ কাৰণে, আৰু এইটো 3D আউটলাইনাৰ ফেব্ৰিকৰ হয়। এইটো খুব সহজ ইউজ কৰিবলৈ কাৰণে, মই ভালেই পাইছোঁ ইউজ কৰি। এই ফুলখিনি লগাম। এইটো হৈছে ফুলপাহ বাটাৰফ্লাই। মই বহুত দেখিছোঁ এম্ব্ৰইডাৰী কৰা। মোৰ মানে এনেকৈ বাটাৰফ্লাই এযোৰ পিন্ধাৰ খুব ইচ্ছা গৈছিলে। তাৰপিছত মই বোলো এনেকৈ এটা বনাম বুলি আইডিয়াটো কেতিয়াবাতে কৰিছিলোঁ। তাৰপিছত ভাবিলোঁ আজি বনাওঁচোন। তো এনেকৈ মই A4 সাইজৰ পেপাৰত এটা বাটাৰফ্লাই মই দুভাগ কৰি পেলাই বনাই তাক এটেচ কৰি লৈছোঁ। তেতিয়া অকণমান ডাঙৰ হৈছে, মোক যিহেতু ডাঙৰকৈ লাগিব সেইকাৰণে মই অকণ ডাঙৰকৈ বনাই লৈছোঁ। তাৰপিছত পেপাৰ দুখন এটেচ কৰিবলৈ কাৰণে এটা ছাইড মই অকণমান ফ'ল্ড কৰি লৈছোঁ। ফ'ল্ড কৰি এনেকৈ আঠা লগাই দিছোঁ ফেব্ৰিক লগাই পেলাই মই তাত আকৌ ইটো পাৰ্ট এনেকৈ লগাই দুইটা পাৰ্ট মই জইন কৰি পেলাই এখন কৰি লৈছোঁ। এটা পখিলা কৰি লৈছোঁ। তেতিয়াহে মোৰ বস্তুটো দেখিবলৈ ভাল লাগিব। যদি জইন কৰি নলওঁ, অকণমান লৰচৰ হ'লে ফুলটো আগা দেৱা হ'ব, ভাল নালাগিব। সেই গতিকে মই এনেকৈ জইন কৰি লৈছোঁ, আপোনালোকে কৰি ল'ব। তাৰপিছত পখিলাটো মই এনেকৈ তলত ৰাখি পেলাই অলপমান আঁকি লৈছোঁ। বেছি অঁকা নাই, ফুলখিনি অঁকা নাই, যিহেতু মই ফুলখিনি বেলেগ লগাম। সেইকাৰণে মই জাষ্ট ইনে এটা ডট দি পেলাই ফুলখিনি এটা দি পেলাই মই আঁকি লৈছোঁ প্ৰথমতে। তাৰপিছত মই এনেকৈ চব কালাৰৰ ফুলখিনি একেলগে কাটি লৈছোঁ। কাটি পেলাই মই বহাই গৈছোঁ। প্ৰথমতেই মই আঠা দি লগাই নলওঁ, প্ৰথমতে বস্তুখিনি প্ৰপাৰ জেগাত বহুৱাই চাই লওঁ, তাৰপিছতহে মই আঠা লগাওঁ। যিহেতু তেতিয়া এংগলটো মিলাব, এবাৰ আঠা লগাই দিয়াৰ পিছত এৰুৱাই দিলে দেখিবলৈ বেয়া লাগে, সেইকাৰণে। তাৰপিছত আউটলাইনাৰটো দি পেলাই মই যে কৈছিলোঁ আউটলাইনাৰটো ইউজ কৰিবলৈ খুবেই সহজ, সঁচাকৈ বহুত সহজ হয়। তো এই আউটলাইনাৰটো দি পেলাই মই পখিলাৰ যিটো গাৰ অংশটো সেইটো আঁকি লৈছোঁ। এয়া এনেকৈ একদম চিম্পুল, আঁকিবলৈ সহজ। তাৰপিছত মই পটাপট আঁকি বাকীখিনি পিছত ফুলখিনি মই আঠা দি লগাইছোঁ। আপোনালোকক দেখুৱাই গৈছোঁ, ভিডিঅ'টো চাই লওক। তাৰপিছত মই এনেকৈ বহাই থোৱা ফুলখিনি আঠা লগাই লগাই গৈছোঁ। বহুত সহজ হয় এনেকৈ লগাবলৈ, আৰু দেখিবলৈ ধুনীয়া। তাৰপিছত মই অলপমান গ্লাছ যিহেতু আৰু অকণ শ্ব' উঠিবলৈ কাৰণে গ্লাছ লগাই দিছোঁ। গ্লাছ লগাবৰ কাৰণে এই যে আঠাটো দেখাইছিলোঁ, এই আঠাটো ইউজ কৰিব লাগে। তাৰপিছত ফাইনেল লুকটো এইটো, এটা পখিলা মই বনাই আপোনালোকক দেখাইছোঁ। বহুত সোনকালে হয়, আপোনালোকে বহুত কম সময়ৰ ভিতৰতে এযোৰ কাপোৰ উলিয়াব পাৰিব। আপোনালোকে ট্ৰাই কৰিব। তাৰপিছত মই ছাইডত যিহেতু চিম্পুল দেখাইছিলে, সেইকাৰণে মই এনেকুৱা এটা লেচ আছিলে, মই এই লেচটো গোটেই চাদৰখনৰ ছাইডত গোটেই ছাইডটো লগাই দিলোঁ। দেখিবলৈ খুবেই ধুনীয়া হৈছিলে। আৰু এইকেইটা মই এইবোৰ লেচবোৰ ক'ৰ পৰা আনো, মই আপোনালোকক পিছত কৈ দিম ক'ৰ পৰা আনো। জাষ্ট এইখিনি মই এনেকৈ মুটুকাই পেলাই লেচটো বহাই গৈছিলোঁ। কাপোৰযোৰ দেখি কেনেকুৱা লাগিছে আপোনালোকে মোক কমেণ্ট জনাব, আৰু মই সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকক ভিডিঅ'লৈকে দেখাই দিছোঁ। নাও বাই বাই। মোৰ পাগল ভাৱনাতে তোমাকেই বিচাৰো, মই হেনো প্ৰেমতে পৰিছো, ভাবি লাজতে মৰিছো।